থাকিবলৈ নাই হেতা কাম নাই পৰীক বহুত ধুনীয়া নেকি পতা যদি পতা মই সহায় কৰিব পাৰিম আৰু চাদা বিড়ি কেকল আনিব লাগে দোকানলৈ যা মোৰ কথা কবি যে পেকেট লাগে লৈ আন মোৰ নাম বাচ্চাৰণ গোটেই অসমীয়াই জানে মোৰ নাম শুনিলে গোটেই অসমীয়াই কপে বহিছে বাচ্চাটা বুজিছো কথা এটা হ'ল নহয় কি কথা পৰীক মানুহে চকু মাৰিছে না কথাটো ভাল হোৱা নাই কি তাৰ পৃথিৱীত থাকিবলৈ মন নাই চাগে মইতো বাৰু আপোনাক কোৱাটো ক'লোৱে এতিয়া আপোনাৰ বাকীখিনি আপোনাৰ কথা আপুনি কি কৰে হ'ব তাক মই চাই ল'ম যা কোৱাচোন বাচ্চাটা কি হ'ল তোৰ জীয়াই থাকিবলৈ মন আছে নে নাই কিয় বাচ্চাটা কিবা ভুল হ'ল নেকি মোৰ পৰীক চকু দিবলৈ তই ক'ত সাহ পালি মই পৰীক চকু দিয়া নাই নহয় বাচ্চাটা মোক মিছা কথা ক'বলৈ আহিছ বাচ্চাটা পৰীক লৈ গৈছে খনিয়ে মোক ধোকা দিলে সব পিন্ধি যাবি ছোৱালীজনীকে যে মোক ভাল লাগিছে তই চকু নিদিবি ঠিক আছে বাচ্চাটা মই আৰু চকু নিদিওঁ হাতযোৰ কৰিছোঁ আৰু নমস্কাৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ